হেল্ল' বন্ধুসকল, আজি বহুত দিনৰ মূৰত কামলৈ যাবলৈ ওলাইছোঁ। এইকেইদিন বৰষুণ বুলি যাব পৰা নাছিলোঁ বাৰু। তো আজি ওলাইছোঁ। মোৰ লগত কোন কোন যাব মই আপোনালোকক দেখুৱাম বাৰু। কোন কোন যাব চিনাকি কৰি দিম আপোনালোকৰ লগত। আজি ফাৰ্ষ্ট ওলাইছোঁ আৰু বৰষুণ বতৰতে, যিহেতু বৰষুণেই দি আছিলে এইকেইদিন। তো তেনেকৈ বালি আহিব পৰা নাছিলে। আজি তাকেই মালিকে মাতিছে আৰু গৈ চাওঁ কি হয় কি নহয়, হ'লে কৰিম আৰু। মই পিছত আপোনালোকৰ লগৰখিনিৰ লগত মই চিনাকি কৰি দিম। পালেহি বাৰু মিস্ত্ৰী, এইজনেই হ'ল আমাৰ মিস্ত্ৰী। আচ্ছা, নমস্কাৰ। নামটো কৈ দিয়া। মুকুট তেলী। তাৰপিছত আহি পাইছোঁ আৰু কাম জইন কৰিব লৈছোঁ আৰু মছলা বনাই। কোনটো ভাই ব্লগটোত চাব। এইটোৱে হ'ল আমাৰ ঘৰ, বনাই থকা কাম কৰি থকা ঘৰটো। এইবিলাকে হ'ল। ইফালে আমাৰ হেড যোগালীয়ে মছলা বনাই আছে। যোগালী নাই যিহেতু এটাই আছে, আজি এটা লৈয়ে কাম কৰিব লাগিব আজি। তেনেকৈ বেছি কামো নাই, ইটা যোৰাই কৰিবলৈ আছে। এইফালে চাই লওক মছলাটো কেনেকুৱা বনাইছে। এইফালে আমাৰ মুকুটে মাৰি আছে প্লাষ্টাৰ, আৰু এইফালে দিগন্ত। এইফালে দেখা ঐ মাৰি আছো। চিলিং মাৰিছে। আৰু আমাৰ এইফালে লুটু মছলা লৈ ৰখি আছে। হেড যোগালী আমাৰ, ইজনে হ'ল আমাৰ হেড যোগালী। আৰু এফালে মাৰি আছে সিহঁতি। লুটু যোগালীৰ হেড এইজন। তো গাইজ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো।